Hello friends, welcome back to my new video. তো সকলোকে স্বাগতম জনাইছো মোৰ নতুন এই ভিডিঅ'টোত আৰু আপোনালোকে বহুত দিন ভিডিঅ' পোৱা নাই মোৰ এই চেনেলটোত আৰু বহুত বেয়া লাগি আছে মোৰ মনটো কাৰণ মই নিজকে বুজাব পৰা নাই যে আপোনালোকৰ কাৰণে এটা মই ইউটিউব চেনেল খুলিছোঁ আৰু চেনেলটোত মই ভিডিঅ' দিব পৰা নাই ইমান দিন প্ৰায় 20 দিন মান হৈ গ'ল পাৰ হৈ গ'ল তো আপোনালোকেও চাগে ভিডিঅ' পোৱা নাই এইকেইটা দিন তো মোৰ মনটো বহুত বেয়া লাগি আছে তো আহি আছে মোৰ নতুন ভিডিঅ' তো চাব তো আজি মই আছোঁ ঘৰত এনে আছোঁ মানে টাইম পালোঁ আজি অকণমান তো এইখিনি কথা আপোনালোকক জনাবৰ কাৰণে মই এইখিনি ভিডিঅ' কৰিলোঁ তো বেয়া লাগি আছে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই তো আহিব 2 দিন মান পিছত আহিব ভিডিঅ' এটা তো চাব পাৰিব তেতিয়া তো আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্ট বক্সত জনাব মোৰ খবৰ ইমান ভাল নহয় কাৰণ ভিডিঅ' দিব পৰা নাই ইমান দিন তো কি ক'ম আৰু তো বহুত বেয়া লাগি আছে তো সদায় যদি ৰেগুলাৰ ভিডিঅ' দিব পাৰোঁ মোৰ নিজৰে ভাল তো ইমান ৰেগুলাৰ মই ভিডিঅ' দিব নোৱাৰিম তো সপ্তাহত এটা হ'লেও ভিডিঅ' আপোনালোকৰ কাৰণে মই লৈ আহিম মোৰ চেনেলটোত তো আপোনালোকে চাব তো ফ্ৰেণ্ডছ মই এইকেইটা দিন এইকাৰণে ভিডিঅ' দিব পৰা নাই কাৰণ ভিডিঅ' বনাবলৈ হ'লে নিজকে ফ্ৰী কৰি ল'ব লাগিব প্ৰথমতে তো মই ট্ৰেইনিং ফ্ৰী নাছিলোঁ যিহেতু কাম আছিলে কিছুমান কাম আছিলে মোৰ তো সেইকাৰণে কামত ব্যস্ত থকাৰ কাৰণে মই ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ তো আৰু বন্ধুসকল মোৰ যিটো চেনেল আছিল কেজি ল'ৰা ব্লগ এইটো চেনেল তো নামটো মই চেঞ্জ কৰি দিছোঁ এতিয়া মই নামটো ৰাখিছোঁ এতিয়া মই নামটো মানৱ ভাই বুলি ছেভ কৰি থৈছোঁ মই মোৰ ইউটিউব চেনেলটোৰ নাম আছে এতিয়া মানৱ ভাই তো কেনেকুৱা পালে নামটো মোৰ ইউটিউব চেনেলটোৰ নামটো কেনেকুৱা পালে এবাৰ কমেণ্ট বক্সত জনাব আৰু তো ফ্ৰেণ্ডছ নতুন ভিডিঅ' আহি আছে 2 দিনমান পিছত তো আজিৰ কাৰণে এইখিনিয়ে তো এইখিনি কথা আপোনালোকক জনাব পাই মই বহুত অলপমান সুখী অনুভৱ কৰিছোঁ তো আপোনালোকেও গম পালে যে মই কিয় ইমান দিন ভিডিঅ' দিব পৰা নাই তো আজিৰ ভিডিঅ'টো এইখিনিয়ে তো বাই বাই।